হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো মোৰ বাবে অলপ বিশেষ হয়। বিশেষ মানে কি, আজিৰ ভিডিঅ'টোত মই মোৰ এটা সৰু অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এতিয়া হয়তো কাৰোবাৰ হাঁহি উঠিব। মোৰ অভিজ্ঞতাটো হৈছে, মই জীৱনৰ প্ৰথমবাৰৰ বাবে ছাগলী মাংস বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু তাকে এটা সৰু ভিডিঅ' আকাৰে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। চাবচোন ভিডিঅ'টো শেষলৈকে। মইনো ছাগলী মাংস কেনেকৈ ৰান্ধিলোঁ, বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখিনি যোগাৰ কৰি লৈছোঁ। ইয়াতে মাংসত হালধি দিলোঁ, এইখিনি হৈছে ঘি, তাৰপিছত এয়া মিট মছলা, আৰু এইটো মছলা দাদাই হেনো স্পেচিয়েল কিবা বনাই থৈছে, মোক কৈছে দি দেচোন, বহুত টেষ্ট উঠিব, তাকে দি চাওঁ। আৰু এয়া আছে নিমখ। এতিয়া এইখিনি ভালকৈ সানি ল'ম। এইখিনি সানি হৈ গ'ল। এতিয়া 15 মিনিটমান এনেকৈ থৈ দিম। আৰু যে দাদাই কি কৰিছে পৰিছে, ধৰি ল। ইয়াত আদা আৰু ৰচুন খুন্দি দিছে। মুখত নেখাওঁ নি? নেদেখাব দিছে। এইখিনি কাটি মেলি থৈ দিয়া আছে। এইখিনি হৈছে ধনিয়া আৰু এয়া হৈছে পুদিনা। এইখিনি খুন্দি লওঁ, মানে পিচি ল'ব লাগে। এই খুন্দনাটোৱে কাম চলাব লাগিব। দি লৈছোঁ। এইখিনি খুন্দি বৰকৈ মিহি নহ'ল, যিহেতু এনেকৈ খুন্দা, সেইকাৰণে এনেকুৱা হৈ থাকিলে হ'ব আৰু কাম চলি যাব। ইফালে কেৰাহী পাতি লৈছোঁ। তেল অকণমান দি ল'লোঁ। পিঁয়াজ আৰু আদা নহৰু, যিহেতু খুন্দনাত খুন্দা, গতিকে ভালকৈ গুৰি নহ'ল, হ'ব আৰু এনেকৈ। বিলাহীখিনিও দিলোঁ ইয়াতে, ভাজি লৈছোঁ। লাগিয়ে ধৰিছে, হৈ গ'ল এইখিনি। নকৰোঁ,
কেপচিকাম আৰু এয়া ধনিয়া আৰু পুদিনাৰ পেষ্টখিনি চব দি ভালকৈ এবাৰ ধৰাই ল'ম। প্ৰায় 20 মিনিটমান এনেকৈ ঢাকন লগাই লগাই ভাজিলোঁ। ভজাৰ পাছত এইখিনি এনেকুৱা হ'লগৈ। এতিয়া অকণমান গৰম পানী দি দিম। এইফালে পানী গৰম কৰি থোৱা আছে। এতিয়া কুকাৰত দি দিম। কুকাৰ পাতিলোঁ। অকণমান তেল দি ল'ম। অকণমান তেল দি লৈছোঁ কুকাৰটো পাতি। কুকাৰত থৈ দিছোঁ চিটি মাৰিবৰ কাৰণে। পাঁচটামান চিটি মাৰিলে এতিয়া অফ কৰি দিলোঁ গেছটো। ঠাণ্ডা হ'ব। এয়া মাংস ৰেডি হৈ গ'ল। অকণমান নিমখটো কম হৈছিলে, সেইকাৰণে পিছত দি দিলোঁ। তাকে কিন্তু দেখাবলৈ নহ'ল। আজি ভিডিঅ'টো ইমানখিনিলৈকে আছিলে। আৰু এটা কথা ক'ব থাকি গৈছিলে, এই যে মই মছলাটোৰ কথা কৈছিলোঁ দাদাই বনাইছিলে বুলি। এই মছলাটো আন একো নহয়, এইটো হৈছে গোটা জিৰা, ধনিয়া, লং, ইলাচি, ডালচেনি এই সকলোবিলাক মিক্স কৰি অলপ গৰম কৰি লৈ একেলগে মিক্সিত গুড়া কৰি লোৱা হৈছিলে। মানে কি হয়, আমাৰ বহুত মানুহৰ ঘৰ আছে যাৰ ঘৰত মছলা বহুত কমকৈ ব্যৱহাৰ কৰা হয়। যেনে এতিয়া আমাৰ ঘৰতে মছলা বহুতেই কমকৈ ব্যৱহাৰ কৰা হয়। গতিকে আমাৰ কি হয়, বেলেগত যেতিয়া আমি খাদ্য খাওঁ তেতিয়া আমাৰ অলপ অপকাৰ কৰে। কিন্তু তেনে ক্ষেত্ৰত আমি যদি ঘৰতে এনেকৈ মছলাখিনি তৈয়াৰ কৰি লওঁ, তেতিয়াহ'লে বাকীবোৰ মছলাৰ তুলনাত ইয়াত অপকাৰটো যথেষ্ট কম হয়। হয়তো কোনো অপকাৰ কৰিব পাৰে, কিন্তু এইটো কথা ঠিক যে বাকীবোৰ মছলাতকৈ ইয়াৰ অপকাৰী গুণটো একেবাৰে কম হয়। গতিকে আপোনালোকে যদি আচলতে বহুতৰ ঘৰত এনেকৈ ৰাখে মছলা ঘৰতে বনায়, যদি আপোনালোকৰ কাৰোবাৰ ঘৰত ৰখা নাই তেনেহ'লে এনেকৈ ৰাখিব পাৰে আৰু নিশ্চয় ভাল ফল পাব। আৰু খানাটো এনেকৈ মছলা ব্যৱহাৰ কৰিলে খাদ্য খাবলৈও যথেষ্ট সোৱাদ লগা হয়। গতিকে ইউজ কৰিব পাৰে। আজিৰ ভিডিঅ'টোত মই এটা সৰু অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া হয়তো কাৰোবাৰ মনত প্ৰশ্ন হ'ব পাৰে যে এইটোনো কি আছিলে ইউটিউবত শ্বেয়াৰ কৰিবলগীয়াকৈ অভিজ্ঞতা।
আচলতে কথাটো তেনেকুৱা নহয় আমিতো প্ৰত্যেক দিনাই জীৱনত নতুন নতুন অভিজ্ঞতা লাভ কৰি থাকোঁ আৰু এই অভিজ্ঞতাবোৰ হয়তো কেতিয়াবা ভাল লগাও হ'ব পাৰে নাইবা কেতিয়াবা বেয়া লগাও হ'ব পাৰে কিন্তু সময়ত এইবোৰে জানো আমাৰ মনত স্মৃতি হৈ নাযায় আচলতে কথাবোৰ আমি তেনেদৰে ভাবিব পাৰোঁ ঠিক আছে যি নহওক আজি ভিডিঅ'টো আপোনালোকৰ আগত এনেকৈ আগবঢ়ালোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগ পাই চাব নতুন ভিডিঅ' তেতিয়ালৈ বাই বাই